স্বাধীনতা দিৱস উপলক্ষে সকলো ভাৰতবাসী আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই দিৱসখনত প্ৰত্যেকজন নাগৰিককে অন্তৰৰ পৰা ওলগ জনাইছোঁ। আজি ৭৭তম স্বাধীনতা দিৱসত উপলক্ষে আমি যি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, এই কাৰ্যসূচী প্ৰথমতে আমি শ্বহীদ তৰ্পণ কৰিছোঁ। যিসকল শ্বহীদে নিজৰ ত্যাগ আৰু আত্মবলিদানেৰে ভাৰত স্বাধীনৰ কাৰণে অক্লান্ত পৰিশ্ৰম কৰি নিজৰ জীৱনক বলিদান দিছিলে, তেখেতসকলক এই সুযোগতে সঁচাকৈয়ে প্ৰণাম জনাইছোঁ। লগতে তেখেতলোকৰ পৰিয়ালবৰ্গলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে যিসকল ব্যক্তিয়ে সামৰিক বাহিনী, অৰ্ধসামৰিক বাহিনী, নিৰাপত্তাৰক্ষী যিসকলে দেশৰ সুৰক্ষাৰ কাৰণে, নিৰাপত্তাৰ কাৰণে অক্লান্ত পৰিশ্ৰম কৰি সেৱা আগবঢ়াই আছে, তেখেতলোকৰ কাৰণে আজিৰ এই সুযোগতে তেখেতলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভাৰতবৰ্ষ এখন কল্যাণকামী ৰাষ্ট্ৰ। চৰকাৰে যিবিলাক জনসাধাৰণৰ নাগৰিকৰ কল্যাণৰ কাৰণে যিবিলাক আঁচনি গ্ৰহণ কৰে, চৰকাৰে গ্ৰহণ কৰে, এই আঁচনিবিলাক বাস্তৱত ৰূপায়ণ কৰাৰ দায়িত্ব প্ৰশাসনৰ। আৰু যিমানবিলাক চৰকাৰে আঁচনি গ্ৰহণ কৰিছে, জনসাধাৰণৰ কল্যাণমূলক আঁচনিবিলাক গ্ৰহণ কৰিছে, এই আঁচনিবিলাক যাতে আমি কাৰ্যত পৰিণত কৰিব পাৰোঁ, তাৰ বাবে আমি প্ৰশাসন বদ্ধপৰিকৰ আৰু সদায় চেষ্টা কৰি যাম। লগতে প্ৰত্যেকজন নাগৰিকৰ, এই মহকুমাৰ প্ৰত্যেকজন নাগৰিকৰ উন্নত জীৱন যাপনৰ কাৰণে যাতে এটা সুস্থ বাতাবৰণ পায়, এটা নিৰাপদ জীৱন যাপন কৰিব পাৰে, কৈছে যে সকলো দিশতে তেওঁলোকে যাতে সুখ্যাতিৰে থাকিব পাৰে, ছেল্ফ ডিগনিটিৰ সৈতে নিৰাপত্তাৰে ছিকিউৰ্ড জীৱন এটা যাপন কৰিব পাৰে, তাৰ বাবে আমি সদায় চেষ্টা চলাই যাম, তাৰ বাবে আমি এইখিনি কৈ আপোনালোকলৈকৈ লগতে আপোনালোকৰো যাতে উন্নতি হয়, অদূৰ ভৱিষ্যতে যাতে আমাৰ ৰাইজৰ মাজত থকা যিবিলাক দুখ দুৰ্দশা আছে বা কেতিয়াবা সুখৰ খবৰো আছে, এইবিলাকো যাতে ৰাইজৰ মাজত দুৱাৰ মুখলৈকে লৈ যাব পাৰে, তাৰ বাবে আপোনালোকে শুভেচ্ছা জনাই মোৰ Thank you.